মৃত্যু হৈছে আৰু এই লৈ পেলাই মৃত্যুৰ সংখ্যা 6 জনলৈ বাঢ়িছে কিন্তু বাকি যিসকল আছে সকলো সুস্থ আৰু মই ভাবো যে বাকিসকল বিপদমুক্ত সীমান্তত যোৱাকালিও মই বাৰে বাৰে কৈছোঁ মই আজি দেখিছোঁ দুই এটা চেনেল অলপ পকাই আছে যে প্ৰথমবাৰৰ বাবে অসমে 1 ইঞ্চি মাটি এৰি নিদিয়াকৈ অসম আৰক্ষী তাতে থিয় হৈ আছে অসম আৰক্ষীৰ IGP অনুৰাগ আগৰৱালাৰ নেতৃত্বত অসম পুলিচৰ প্ৰায় 300 জন জোৱান সীমান্তত আছে আৰু এইবাৰে প্ৰথম যেতিয়া পেৰাপানী হৈছিল আপোনালোকে জানে সেই ইতিহাসলৈকে মই নাযাওঁ এইবাৰে প্ৰথম যে 1 ইঞ্চিও অসমে মাটি নিদিয়াকৈ অসম থিয় হৈ আছে আৰু যোৱা 1.5 মাহ 2 মাহত আমি 2020 চনৰ নৱেম্বৰত মিজোৰামে যি মাটি লৈ গৈছিল যোৱা 2 মাহত আমি বহুত মাটি উদ্ধাৰ কৰিছোঁ সমস্যাটো সমাধান কেনেকৈ ধৰণৰ হ'ব সমস্যাটো সমাধান কিন্তু কালি লক্ষণীয়ভাৱে গুৱাহাটীত বহি বৰাকৰ প্ৰতিনিধিয়ে ইয়াত কিন্তু সমালোচনা কৰি পদত্যাগ পৰ্যন্ত দাবী সমালোচনা হৈছে যে তেওঁলোকে মই ভাবোঁ যে বিৰোধী দলে বা অসমৰ কিছু সংবাদ মাধ্যমেও মিজোৰামৰ পৰা বুজিব লাগে মিজোৰামৰ জোৰাম থাংগাৰো প্ৰতিদ্বন্দ্বী আছে কিন্তু এই সময়ত মিজোৰামৰ বিৰোধী সংবাদ মাধ্যম শাসক পক্ষ সকলো একেলগে থিয় হৈ আছে নাগালেণ্ডতো যেতিয়া সংঘৰ্ষ হৈছিল নাগালেণ্ডতো সকলো এক আছিল কিন্তু অসমৰ কংগ্ৰেছে ভোটত জিকাটো বাদ দিয়ক কেনেকৈ কিবা ঘটনা হ'লে কাৰ পদত্যাগ ল'ব পাৰে তাতে তেওঁলোক ব্যস্ত হৈ থাকে গতিকে তেওঁলোকৰ ওপৰত মই কি কমেণ্ট দিম সমস্যা সমাধানৰ বাবে আমি বুৰঞ্জী আৰু ইয়াৰ লগত জড়িত ঘটনা প্ৰবাহ লাহে লাহে বুজি এটা সমস্যাৰ ফালে আমি লৈ যাব লাগিব অহা 6 তাৰিখে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত মোৰ বৈঠক আছে অৰুণাচলৰ লগতো সীমা সমস্যা সমাধানৰ প্ৰচেষ্টা চলি আছে অসমৰ আজি এটা পিকুলিয়াৰ পজিশ্যন যে চাৰিওফালে আমাৰ সীমা সমস্যা আছে আৰু সেই সমস্যাবিলাক আমি লাহে লাহে সমাধান কৰিব লাগিব নহ'লে আমাৰ ওচৰ চুবুৰীয়াৰ ৰাজ্যৰ লগত যেতিয়া সংঘাত চলি থাকে তেতিয়া স্বাভাৱিকতে আমাৰ বিকাশত বহুত অসুবিধা হয় কিন্তু মিজোৰামত এতিয়া বৰ্তমান যিটো প্ৰব্লেম চলি আছে এইটো সীমাক লৈ নহয় তেওঁলোকৰ বেলেগ ইণ্টাৰেষ্ট আছে আৰু সেইবিলাক ইণ্টাৰেষ্টৰ কাৰণে তেওঁলোকে আজি 2 মাহৰ পৰা যুঁজ বাগৰ কৰি আছে আমি তেওঁলোকৰ লগত চিভিলিয়ানৰ লগত সংঘৰ্ষ নকৰাকৈ অসমৰ 1 ইঞ্চিও মাটি এৰি নিদিয়াকৈ আমি যিখিনি ব্যৱস্থা ল'ব লাগে আমি লৈ আছোঁ যোনে বুজি নাপায় এইবিলাক বিতৰ্ক কৰে ভাৰতৰ সংবিধানত লিখা আছে যে দেশৰ সীমা নিৰ্ধাৰণ কৰে ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰে কেন্দ্ৰীয় চৰকাৰে মই মিজোৰামক কি কৈছোঁ যে আপোনালোকৰ সীমা যদি সলাব পাৰে কেন্দ্ৰীয় চৰকাৰে সীমা সলাব পাৰে মই নোৱাৰোঁ গতিকে মই যুঁজি থাকিম গতিকে যোনে বিতৰ্ক কৰে প্ৰব্লেমটো হৈছে কি যে আজিকালি কিছুমানত আছে পুৰা কথা বাৰ্তা নুবুজে ক'ৰ পৰা বিতৰ্ক কৰিব লাগে তেওঁলোকে আগত জানিব লাগে যে কেন্দ্ৰীয় চৰকাৰে নোকোৱাকৈ কংগ্ৰেছে নাগালেণ্ডক ইমান মাটি কেনেকৈ এৰি দিছিলে কেনেকৈ আজি ইমান মাটি যে আমি যে এছেম্বলিত উত্তৰ দিওঁ ইমান মাটি আমাৰ লগত নাই সেইবিলাকক তেওঁলোকে প্ৰশ্ন কৰকচোন এতিয়া এনেকুৱা কথা মই যদি কিবা এটা ৰূপক কৰোঁ যে গুৱাহাটী এৰি দিলে দিম গুৱাহাটী আমাক কেন্দ্ৰীয় চৰকাৰে এৰি দিব ক'ব নেকি নলবাৰী আমাক মিজোৰামক এৰি দিব ক'ব নেকি এটা যদি আমি কিবা এটা সাংবিধানিক বক্তব্য ৰাখিব যাওঁ সেইটোক যদি টুইষ্ট কৰি তাক থুলুঙা কৰি দিয়ে তেতিয়াতো দেশখন নচলিব সংবিধানত লিখা আছে যে দেশৰ সীমা কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ সীমা সলনি কৰিব পাৰে মই মিজোৰামক কালি উদ্দেশ্য কৰি কৈ আছিলোঁ অসমবাসীক উদ্দেশ্য কৰি নহয় যে আপোনালোকক যদি কিবা সীমা বদলাব লাগে দিল্লীক ক'ব আমাৰ লগত কাজিয়া নকৰিব সেই কথাটোকে যদি টুইষ্ট কৰি ইয়াত বনাব যায় তেতিয়াহ'লে তাততো উপায় নাই এইটোক চেডিষ্টিক প্লিজাৰ বুলি কয় গতিকে যোনে চেডিষ্টিক প্লিজাৰ ল'ব লাগে তাক ল'ব দিয়ক মই মোৰ কাম কৰি গৈ থাকিম খবৰটো পাই কি কৰিব মিজোৰাম চৰকাৰে এইটো বন্দুক দি দিছে তাত খবৰ কিয় লাগে খবৰটো আমাৰ লগত আজিও আছে যে মিজোৰামৰ ঘৰে ঘৰে বন্দুক আছে
এইটো চোৰাংচোৱাই খবৰ পাব নালাগে, তাত গ'লেই দেখা পায়। ভাইৰেংটেত গ'লেই দেখা পাব তাত AK-47 লৈ চিভিলিয়ান ঘূৰি ফুৰে। সেইটো খবৰ ল'ব নালাগে, এইটো আছেই তাতে। সীমাৰ পৰা ড্ৰাগছ গাঞ্জা এইবিলাক সৰবৰাহ কৰাৰ তেনেকুৱা এংগেল নোহোৱা নহয়। আৰু যিবিলাক কথা ইয়াত ওলাই আছে যে অসম পুলিচে খবৰ পোৱা নাই নেকি, খবৰ পায়ো আমি যুঁজিব গৈছোঁ, কাৰণ আমি আমাৰ মাটিটো আমাৰ লগত ৰাখিব লাগে। নহ'লেতো মানুহ ভয়ত নগ'লহেঁতেন। আৰু আপোনালোকো মিজোৰামত যাব আজিৰ দিনটোতো চোৰাংচোৱা খবৰ নালাগে, জাষ্ট লাইলাপুৰত থিয় হ'লে তাত চিভিলিয়ানক উইথ বন্দুক দেখা পাব ইন আৰ্মি ফেটিং। কোনেও নাই। আমাৰ অসম সীমান্ত তাত ঘৰেই নাই, এইটো ফৰেষ্ট। আমাৰ কোনো ঘৰ নাই। আৰু আমি যদি কোনোবাই ঘৰ বনাইছোঁ এইটো ইলিগেলি বনাইছোঁ। অসম সীমান্তত এটা ঘৰো কোনেও ওলোৱা নাই, বৰঞ্চ আমি মিজোৰামৰ সীমাৰ ভিতৰত গৈ পেলাই যাক অসম আৰু মেঘালয়ৰ বিবাদিত অঞ্চল, তাতে য'ত জাৰু খেতি হৈছে তাক আমিহে জ্বলাই আছোঁ। গতিকে এইবিলাক একোটা ইয়াত কথা ওলাই আছে। অসমে এইবাৰ যিখিনি কাম কৰি আছে সেইখিনি কাম আপোনালোকে গ'লে দেখা পাব যে